নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅলৈ আৰু আজিৰ প্ৰথম কোৱেশ্চনটো হ'ল প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন কি হৈছে প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক কোন শুদ্ধ অপচনটো হ'ব অপচন এ ভট্টদেৱ প্ৰথম অসমীয়া গদ্য কথাগীতাৰ লেখক হ'ল ভট্টদেৱ Next question প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন কি হৈছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন শুদ্ধ অপচনটো হ'ব অপচন বি যতীন্দ্ৰনাথ দুৱাৰা প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হ'ল যতীন্দ্ৰনাথ দুৱাৰা Next question ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল কি হৈছে ভোৰতাল নৃত্যৰ আৰম্ভণি কোন ঠাইৰ পৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ বৰপেটা নেক্সট কোৱেশ্চন অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল কি হৈছে অসমীয়া ব্যক্তিয়ে প্ৰকাশ কৰা প্ৰথম অসমীয়া বাতৰি কাকতখনৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন সি আসাম বিলাসিনী নেক্সট কোৱেশ্চন দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি কি হৈছে দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন সি বৃষ্টি দূৰদৰ্শন যোগে সম্প্ৰচাৰিত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম হ'ল বৃষ্টি নেক্সট কোৱেশ্চন অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল কি হৈছে অসম চুক্তিৰ ফলস্বৰূপে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি নুমলীগড় অসম চুক্তিৰ ফলস্বৰূপে নুমলীগড় শোধনাগাৰটো স্থাপন কৰা হৈছিল নেক্সট কোৱেশ্চন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন কি হৈছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুনা এৱাৰ্ড শুদ্ধ অপচনটো হ'ব অপচন এ ভোগেশ্বৰ বৰুৱা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল ভোগেশ্বৰ বৰুৱা নেক্সট কোৱেশ্চন মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল কি হৈছে মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কোনে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন এ কেশৱ মহন্ত মোৰ যে কিমান হেঁপাহ পুথিখনৰ বাবে কেশৱ মহন্তই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্চন বিন বৰাগী কবিতা পুথিখনৰ কাৰ ৰচনা কি হৈছে বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা শুদ্ধ অপচনটো হ'ব অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা বিন বৰাগী কবিতা পুথিখনৰ ৰচক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা নেক্সট কুৱেশ্চন কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল কি হৈছে কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল শুদ্ধ অপচনটো হ'ব অপচন সি 1943 চনত কুশল কোঁৱৰক 1943 চনত ফাঁচি দিয়া হৈছিল নেক্সট কুৱেশ্চন অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টাৰ অফ দ্য আছাম মুভমেণ্ট শুদ্ধ অপচনটো হ'ব অপচন সি খৰ্গেশ্বৰ তালুকদাৰ অসম আন্দোলনৰ প্ৰথম শ্বহীদ আছিল খৰ্গেশ্বৰ তালুকদাৰ নেক্সট কুৱেশ্চন প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম কি আছিল শুদ্ধ অপচনটো হ'ব অপচন বি লক্ষ্মী সিংহ প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমৰ ৰজাজনৰ নাম আছিল লক্ষ্মী সিংহ নেক্সট কুৱেশ্চন কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল কি সুধিছে কালিৰাম মেধি কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল শুদ্ধ অপচনটো হ'ব অপচন বি 1919 চনত 1919 চনত কালিৰাম মেধি অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কুৱেশ্চন অসমৰ কোনখন জিলাত বৰ্তমান জনসংখ্যা আটাইতকৈ কম কি সুধিছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ দ্য লৱেষ্ট পপুলেশ্যন এট প্ৰেজেণ্ট শুদ্ধ অপচনটো হ'ব অপচন সি ডিমা হাছাও অসমৰ ডিমা হাছাও জিলাত আটাইতকৈ জনসংখ্যা কম নেক্সট কুৱেশ্চন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল কি সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন কি হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেছিডেণ্ট অফ দ্য নেশ্যনেল কংগ্ৰেছ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি উমেশ চন্দ্ৰ বেনাৰ্জী ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যন নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন দ্য নোবেল প্ৰাইজ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন কি সুধিছে প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী কোন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ কল্পনা চাওলা প্ৰথম ভাৰতীয় মহিলা মহাকাশচাৰী আছিল কল্পনা চাওলা নেক্সট কুৱেশ্যন পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন কি সুধিছে হুইচ ইজ দ্য মষ্ট পপুলাছ কাণ্ট্ৰি ইন দ্য ৱৰ্ল্ড শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভাৰত পৃথিৱীৰ আটাইতকৈ জনবহুল দেশখন হ'ল ভাৰতবৰ্ষ নেক্সট কুৱেশ্যন নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য কি সুধিছে নিম্নলিখিত কোনটো দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অক্সিজেন অক্সিজেন দহন প্ৰক্ৰিয়াৰ বাবে অপৰিহাৰ্য নেক্সট কুৱেশ্যন আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল কি সুধিছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 326 খ্ৰীষ্টপূৰ্ব আলেকজেণ্ডাৰে 326 খ্ৰীষ্টপূৰ্বত ভাৰত আক্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম কি কি সুধিছে হোৱাট ইজ দ্য নেম অফ দ্য কাৰেঞ্চি অফ আৰ্জেণ্টিনা শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ পেছু আৰ্জেণ্টিনাৰ মুদ্ৰাৰ নাম হ'ল পেছু নেক্সট কুৱেশ্যন কলেৰা বেমাৰ কিহৰ পৰা হয় কি সুধিছে কলেৰা বেমাৰ কিহৰ পৰা হয় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বেক্টেৰিয়া কলেৰা বেমাৰ বেক্টেৰিয়াৰ পৰা হয় নেক্সট কুৱেশ্যন শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত কি সুধিছে শিখসকলৰ স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অমৃতসৰ শিখসকলৰ স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত নেক্সট কুৱেশ্যন ৰাছিয়াৰ মুদ্ৰাৰ নাম কি কি সুধিছে ৰাছিয়াৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰুবুল ৰাছিয়াৰ মুদ্ৰাৰ নাম হ'ল ৰুবুল নেক্সট কুৱেশ্যন মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল কি সুধিছে মহাত্মা গান্ধীয়ে সত্যাগ্ৰহৰ পন্থা পোনপ্ৰথমে ক'ত অৱলম্বন কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দক্ষিণ আফ্ৰিকা নেক্সট কুৱেশ্যন মহেঞ্জোদাৰো কোন নদী পাৰত অৱস্থিত কি সুধিছে মহেঞ্জোদাৰো কোন নদী পাৰত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি সিন্ধু মহেঞ্জোদাৰো সিন্ধু নদীৰ পাৰত অৱস্থিত নেক্সট কুৱেশ্যন নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল কি সুধিছে নাগালেণ্ড অসমৰ পৰা কোন চনত পৃথক হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1963 চনত নাগালেণ্ড অসমৰ পৰা 1963 চনত পৃথক হৈছিল নেক্সট কুৱেশ্যন কোনখন বেট আটাইতকৈ পুৰণি কি সুধিছে কোনখন বেট আটাইতকৈ পুৰণি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ঋগ্বেদ আটাইতকৈ পুৰণি নেক্সট কুৱেশ্যন তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল কি সুধিছে তলৰ কোনজন কামৰূপৰ ৰজা হৰ্ষবৰ্ধনৰ সমসাময়িক আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন নেক্সট কুৱেশ্যন নেপালৰ ৰাজধানী কি কি সুধিছে নেপালৰ ৰাজধানী কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কাঠমাণ্ডু নেপালৰ ৰাজধানীৰ নাম হ'ল কাঠমাণ্ডু নেক্সট কুৱেশ্যন
গাৰ্ডেন চিটি বুলি কোনখন ঠাইক জনা যায় কি হৈছে which place is known as the garden city শুদ্ধ অপচনটো হ'ব অপচন বি বাংগালুৰু গাৰ্ডেন চিটি বুলি বাংগালুৰুক জনা যায় নেক্সট কোৱেশ্চন ৰাজস্থানৰ ৰাজধানী কি কি হৈছে ৰাজস্থানৰ ৰাজধানী কি শুদ্ধ অপচনটো হ'ব অপচন এ জয়পুৰ ৰাজস্থানৰ ৰাজধানীৰ নাম হ'ল জয়পুৰ নেক্সট কোৱেশ্চন পাটনা কোনখন নদীৰ পাৰত অৱস্থিত কি হৈছে পাটনা কোনখন নদীৰ পাৰত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন বি গংগা পাটনা গংগা নদীৰ পাৰত অৱস্থিত নেক্সট কোৱেশ্চন উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল কি হৈছে উত্তৰাখণ্ডক পুৰণি কি নামেৰে জনা গৈছিল শুদ্ধ অপচনটো হ'ব অপচন এ উত্তৰাঞ্চল উত্তৰাখণ্ডৰ পুৰণি নাম হ'ল উত্তৰাঞ্চল নেক্সট কোৱেশ্চন পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি কি হৈছে পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন এ অষ্ট্ৰেলিয়া পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশখনৰ নাম হ'ল অষ্ট্ৰেলিয়া নেক্সট কোৱেশ্চন পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট কণ্টেণ্ট ইন দ্য ৱৰ্ল্ড শুদ্ধ অপচনটো হ'ব অপচন চি এছিয়া পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম হ'ল এছিয়া নেক্সট কুৱেশ্যন ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম কি কি হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট আইচলেণ্ড ইন ইণ্ডিয়া শুদ্ধ উত্তৰটো হ'ব অপচন এ সুন্দৰবন ভাৰতৰ বৃহত্তম বদ্বীপটোৰ নাম হ'ল সুন্দৰবন নেক্সট কুৱেশ্যন আনন্দমঠ কাৰ ৰচনা কি হৈছে হু ৰট আনন্দমঠ কোনে ৰচনা কৰিছিল শুদ্ধ অপচনটো হ'ব অপচন ডি বংকিম চন্দ্ৰ চেটাৰ্জী আনন্দমঠ ৰচনা কৰিছিল বংকিম চন্দ্ৰ চেটাৰ্জীয়ে নেক্সট কুৱেশ্যন বাংলাদেশৰ মুদ্ৰাৰ নাম কি কি সুধিছে বাংলাদেশৰ মুদ্ৰাৰ নাম কি শুদ্ধ অপচনটো হ'ব অপচন ডি টাকা বাংলাদেশৰ মুদ্ৰাৰ নাম হ'ল টাকা